तो हाय हेलो दोस्तों एंड वेलकम बैक टू माय चैनल। আজি এজেগাত গৈ আছোঁ তো আজি ব্লগটো আপোনালোকে চাবলৈ ভাল হ'ব। আজি ব্লগটো মানে আজি নতুন চেনেলৰ নতুন ফাৰ্ষ্ট ভিডিঅ' গতিকে অকণমান ছাপোৰ্ট কৰিব গাইজ প্লিজ। আৰু এতিয়ালৈকে যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব নাই কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অলপ সময়ৰ পিছত এটা জেগাত গৈ আছোঁ আৰু অকল মই যোৱা নাই, ফেমিলি গৈ আছে। গতিকে সেই জেগাটোৰ কলৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, গম পাই যাব। আজি যিহেতু মোৰ এইটো ফাৰ্ষ্ট ব্লগ আৰু এই ফাৰ্ষ্ট ব্লগটোক আপোনালোকৰ একো ইণ্টাৰেষ্টিং বস্তু নহয়, গতিকে মই এই ফাৰ্ষ্ট ব্লগটো এইটোৱে মোৰ ৰিকুৱেষ্ট, প্লিজ 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 চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল নটিফিকেশ্যনটো অল কৰি ৰাখিব যাতে মোৰ যিবোৰ ভিডিঅ' ইউটিউবত আপলোড কৰিম সেইবোৰ আপোনালোকে আগতেই পাই যায়। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ আগতে আপোনালোকক এটা কথা কৈ দিওঁ যে চাওক, আপোনালোকে লোকৰ কথা ভাবি বা লোকে কি ক'ব বা লোকে কিবা হাঁহিব নেকি সেইবোৰ ভাবি আপোনালোকে যদি ইউটিউব চেনেল খুলিব বিচাৰিছে নুখুলিব। কিয় জানে? গতিকে লোকে যদি আপোনালোকক কৈ থাকে যে এইটো কৰিব লাগে এইটো, তেতিয়া আপোনালোক কেতিয়াও সফল হ'ব নোৱাৰিব। গতিকে আপুনি সদায় নিজৰটো ভাবক বা নিজৰ ঘৰৰ মানুহখিনিৰ কথা ভাবক, কি সমস্যাত আছে বা কেনেধৰণৰ পৰিৱেশত আছে। গতিকে সেইবোৰৰ মাজত কিবা এটা বেলেগ এটা ধৰণে আপুনি চিন্তা কৰক আৰু চিন্তা কৰি পেলাই আপুনি যিটো ফল হ'ব সেইটো কৰক। গতিকে চাওক, আজি মা দেউতাই বা ইমান নিজৰ ওপৰত যদি খৰচ নকৰি আমাৰ ওপৰত কৰিছে, গতিকে এটা কিবা এটা কিবা এটা লক্ষ্য কৰি পেলাই মানে খৰচ কৰিছে না। গতিকে সেইটো যদি আমি দিব নোৱাৰোঁ তেনেহ'লে একো লাভ নাই, পঢ়ি পেলাই লাভ নাই। গতিকে তাৰো পিছত পঢ়াটোতো মেইন, পঢ়াটো বজাই ৰাখিব লাগিব। তাৰ ভিতৰতো আপুনি যদি বেলেগ এটা কিবা এটা আপোনাৰ মানে কি বুলি ক'ম স্কিল যোনটো আপোনাৰ সেইটো যদি থাকে আপোনালোকৰ, আপুনি সৌভাগ্যজনক। গতিকে এতিয়া বিভিন্ন ধৰণৰ প্লেটফৰ্ম আহিছে, আপুনি ইনষ্টাগ্ৰামতো দিব পাৰে বা ইউটিউবতো দিব পাৰে, বিভিন্ন ধৰণৰ। গতিকে আপোনালোকে আগবাঢ়ি যাওক। আপোনালোকৰ লগত মা দেউতা বেলেগ কোনো নাথাকিলেও আপোনালোকৰ মা দেউতা থাকে সদায়। গতিকে আগবাঢ়ি যাওক, তাৰ ওপৰত ভগৱান আছে। গতিকে চিন্তা নকৰিব, সদায় এটাই মনত ৰাখক যে আগবাঢ়িলেহে আপুনি সফলতা লাভ কৰিব পাৰিব। যদি নাবাঢ়ে, যদি এনেই চিন্তা কৰি থাকে লাভ নাই। গতিকে আপোনাক আৰু এটা কথা কৈ দিওঁ যে আপুনি যেতিয়া সফল হ'ব তেতিয়া আপোনালোকৰ ওচৰত ঢেৰ মানুহ আহিব, কিন্তু আপুনি যেতিয়া আগবাঢ়িবলৈ চেষ্টা কৰিব বা নতুনকৈ এটা কাম কৰিবলৈ আগবাঢ়িব তেতিয়া কোনো আপোনালোকক মানে ইনকাৰেজ নকৰে বা কোনো আপোনালোকক উৎসাহিত নকৰে। গতিকে সেইটো মনত ৰাখিব যে আপুনি যেতিয়া সফলতা লাভ কৰিব, আপুনি যেতিয়া এটা ভাল স্থান দখল কৰিব পাৰিব, তেতিয়া আপোনালোকৰ ওচৰত ঢেৰ মানুহ আহিব। আপোনালোকক নিজৰ পৰিচয় দি আপোনালোকক নিজৰ প্ৰতি অলপ মানে আপোনাৰ প্ৰতি অলপ কিবা ভাল প্ৰদৰ্শন কৰি আপোনালোকৰ ঢেৰ মানুহ আহিব, কিন্তু সেইবোৰ মানুহৰ প্ৰতি আপোনালোকে ধ্যান নিদিব। সেইবোৰ দুদিনীয়া আহে, সদায় থাকিব যোনবোৰ আপোনালোকক কি কৰিব, যোনবোৰে আপোনালোকক উৎসাহিত কৰিব নতুন এটা কাম কৰিবলৈ বা আগবাঢ়ি যাবলৈ, যোনবোৰে উৎসাহিত কৰিব তেওঁলোকে আপোনালোকৰ সঠিক শুভচিন্তক বুলি যোনটো কয় সেইটো। গতিকে আজি ব্লগটো ইমানেই, শেষ হোৱা নাই দেই, এতিয়ালৈকে শেষ হোৱা নাই। এইখিনিতো আপোনালোকৰ মই প্ৰথমতে এনেই কথাখিনি ক'লোঁ, আপুনি ভিডিঅ'টো চাই যাওক। এজেগাত গৈ আছোঁ আৰু কিয় গৈ আছোঁ আপোনালোকক সেইটোও কৈ দিছোঁ। ৰাস চাব গৈ আছোঁ আৰু ক'ত গৈ আছোঁ এইটো আপোনালোকে অকণমান পিছত গম পাই যাব, ঠিক আছে? আপোনালোকে 2 মিনিট ৰখক, মই ওলাই লওঁ। 2000 years later. তো গাইজ যাবলৈ ৰেডি পূৰা, একদম কাপোৰ কানি পূৰা পিন্ধি ল'লোঁ আৰু এতিয়া যাওঁ। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আকৌ এবাৰ ৰিকুৱেষ্ট যে প্লিজ 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 চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। ক'ত গৈ আছোঁ গম পাই যাব আৰু কিয় গৈ আছোঁ এইটো ক'লোৱেই মই। গতিকে তো গাইজ ব'লক, এতিয়া আমি যাবলৈ ওলাইছোঁ, ব'লক গাইজ ভিডিঅ'টো আৰম্ভ। বেগটো লৈ লওঁ, ৰখক, বেগটো লৈ লৈছোঁ।
বস্তু গাইছ ফাইনেলি মই আহি পালোহি আৰু ক'ত আহিলোঁ এইটো মই নকওঁ এইটো আপোনালোকক কাইলৈ লাষ্টৰ ছেকেণ্ড ব্লগটো গম পাই যাব কাইলৈ যিটো ব্লগ দিম সেইটো গম পাই যাব গাইছ আৰু আজি এই ব্লগটো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব ব্লগটো ভাল পালে লাইক কৰিব আৰু ৰাতিকৈ লগ পাম ৰাসৰ ভিউটো আপোনালোকক কাইলৈ দেখাম